खुलुमबाय स्टुडिअ दं आं राकेश रामसियारि दिनै बाक्सा जिल्लानि निमुवायाव सालबारि जिल्ला इउपिपिएल राजखान्थि हान्जानि रिभिउ मेल बाक्सा जिल्ला गोबोरथना थानायनि बेन्दोङाव थानाय निमुवा बापुजि हाई स्कुलाव सालबारि जिल्ला इउपिपिएलनि रिभिउ मेल बे मेलाव बाहागो लाफैदों बिटिआरनि हाग्रा बिफाननि मावफुं सोद्रोमा रनजित बसुमतारि बिथाङा बे मेलाव इउपिपिएलनि दोलोनि इयुनाव माखासे मावनो गोनां आरो मा मावलांनो हागोन बेफोरनि सोमोन्दै सावरायलायनाय जादों। खौरांगिरिनि सोंनायाव फोरमायदों दि एमसिएलए बिसायख'थिनि उनाव ब्लक सेन्ट्रेल कमिटिफोरा जथुमनानै हायाखैमोन बेखायनो दिनै जथुमायाव बाहागो लानानै बे बाथ्राखौ लाना सावरायलायदों होनना फोरमायदों। बरपेटा रडनिफ्राय अनजय बसुमतारिनि खौरां। আজিৰ পৰ্যালোচনাটো হ'ল একচুৱেলি ইলেকশ্যনৰ পাছত এমচিএলএ ইলেকশ্যনৰ পাছতে আমি চৰকাৰ গঠন কৰিলোঁ। আমাৰ ডিষ্ট্ৰিক্ট ৱাইজত ব্লক ৱাইজত তেনেকৈ চেণ্ট্ৰেল লেভেলৰ পৰা ৰিভিউ কমিটি মানে ৰিভিউ মিটিং আমি বনাব পৰা নাছিল। আজি ভালে গ'ল, বহুত ভাল লাগিছে। আৰু মই সেইটোৱে ক'ব বিচাৰিছোঁ আজি ৰিভিউ কমিটিৰ মিটিঙৰ থ্ৰুৱেদি ইউপিপিএল জিলাসকলৰ ভিতৰত আমাৰ চালবাৰী জিলাটো আটাইতকৈ ষ্ট্ৰংগেষ্ট মানে জিলা পৰ্যায়ৰ ইউপিপিএল দল। কোনো ২ নম্বৰী আমি সহ্য কৰিব নোৱাৰিম। যিকোনো ২ নম্বৰী আমি হেড কৰি কিনে দিম। তাতকৈ ২ নম্বৰী মানে হেৰি হৈ আছিলে আপোনাৰ ইলিগেলি তেওঁলোকে ষ্টক কৰিছিলে, তেনেকৈ তেওঁলোকে উইদাউট ষ্টক লাইচেঞ্চ তেওঁলোকে ষ্টক কৰি আছে। গাঁৱৰ কিনাৰে কিনাৰে তেনেকৈ পাথৰ ভঙাইছে। এনেকৈ নোৱাৰে একচুৱেলি ৰুল হিচাপে আমি কৰিব লাগে। আমাৰ গাঁৱৰ মানুহবিলাকে সহজ সৰল সজা মানুহ হোৱাৰ কাৰণে তেওঁলোকে ঠগি লুটি পেলাই টকা খাই আছে। আপুনি চাওক এনেকুৱা যদি পাথৰ ভঙাই যদি ধূলি উৰাই থাকে আমাৰ এই কেঁচুৱা কণ ল'ৰা ছোৱালী 5 বছৰো জীয়াই নাথাকিব, কেঞ্চাৰ বেমাৰ হৈ পেলাই চব মৰি যাব। আৰু আমাৰ বিটিআৰত যে বেছি কেঞ্চাৰৰ হেৰিটো বেছি প্ৰভাৱটো বেছি পৰিছে সেইবোৰো এটা কাৰণ। গতিকে এইবোৰ আমি শেষ কৰিবৰ কাৰণে আপোনালোকে আমাৰ চৰকাৰক সহায় কৰিব লাগিব। আপোনালোকে আগবাঢ়ি আহক। আপোনালোকে আঙুলিয়াই দিলেহে আমি দুখটো ক'ত আছে ভুলটো কি আছে সেইটো শুধৰাব পাৰিম বা জানিব পাৰিম। দখলটো বহুত ধৰণৰ বেদখল আছে। সেই বেদখলটো আমি পৰ্যায়ক্ৰমে উচ্ছেদ কৰিম। গতিকে কিন্তু এটা কথা চিন্তা কৰিব লাগিব, মানুহক বেদখল কৰিব তাৰমানে আপোনাৰ মোৰ ভাইককৈ আমি বেদখল মুক্ত কৰিব লাগিব। মোৰ ভাইক বা আপোনাৰ ভাইক যেতিয়া আমি উচ্ছেদ কৰিম, উচ্ছেদ কৰাৰ আগত আমি বিকল্প এটা ৰাস্তা চাব লাগিব। আমাৰ মানুহক আমি ক'ত ৰাখিম? আমাৰে ভুল। আমাৰ মানুহৰে যোৱা শতিকাবোৰত যিমানখিনি ভুল কৰি আহিছে আমাৰ মানুহে কৰিছে। সেই আমাৰ মানুহবিলাককে আমি শুধৰাবলৈ গৈ পেলাই আমি তেওঁলোকক যদি উচ্ছেদ কৰিবলৈ যাওঁ, উচ্ছেদ কৰাৰ আগত যদি বিকল্প ৰাস্তা নৰখায় বা নকৰে আকৌ এটা আন্দোলন সৃষ্টি হ'ব। আন্দোলন সৃষ্টি কৰা এটা আমি বেদখল মুক্ত কৰিবলৈ বিচৰা নাই। গতিকে পৰ্যায়ক্ৰমে আমি আগবাঢ়ি গৈ থাকিম। আগন্তুক 5 বছৰৰ ভিতৰত আমি সমাজখন কেনেকৈ ভালদৰে গঢ়িব পাৰোঁ সেইটো চিন্তা চৰ্চা কৰি আছোঁ। আৰু স্পেচিয়েলি আমাৰ মাজত কোনোবা বড়ো, অসমীয়া, আদিবাসী, মুছলমান এনেকৈ পাৰ্থক্য যেতিয়ালৈকে আমাৰ হৃদয় থাকিব তেতিয়ালৈকে আমি কোনো এটা বস্তু ৰিফাইন কৰিব নোৱাৰোঁ। সেইটোতো আজিৰ নহয়, মানাছে জন্ম হোৱাৰ আগৰ পৰাই সেই ঠাইতে আছে। গতিকে এইটোকে কৈছোঁ মই ষ্টাডি কৰি পেলাই পৰ্যায়ক্ৰমে আমি হেৰি কৰিব লাগিব। কোনোবা যদি নতুনকৈ সোমাইছে সেইটো দেখা যাওক। মানাছ জন্ম হোৱাৰ আগৰ পৰাই যদি তাত আছে সেইটো আমি অলপ চিন্তা চৰ্চা কৰিব লাগে। কিয়নো আপোনাৰে তাত জন্ম হৈছে, আপোনাৰ দেউতাৰে তাত জন্ম হৈছে। গতিকে সেইবোৰ চিন্তা নকৰি যাহা তাক উচ্ছেদ কৰিলে নহ'ব। ঠিক আছে, এগুলো একো বিশেষ আলোচনা কৰা নাই। আমাৰ উদ্দেশ্য হ'ব আমি ইউপিপিএল ৰাজনৈতিক পাৰ্টি হিচাপে হালবাৰী জিলাত ভৱিষ্যতে আমি কি কৰিব লাগিব সেইটোৰ বিষয়ে আলোচনা কৰা হৈছে। অল অভাৰ বিটিআৰৰ হৈছে, অকল মানাছ নহয়। আমিয়ে দুখী একচুৱেলি। সেইটো হ'ল মেন মেক্স ডিজাষ্টাৰ। মানুহে বনোৱা ডিজাষ্টাৰ হয় এইটো, জন্তুৱে বনোৱা নহয়। জন্তু খুব জ্ঞানী কিন্তু আমিহে অজ্ঞানী হৈ পৰিছোঁ। কিয়নো যোৱা 17 বছৰত যিমান দপদপাই নাথাকোঁ কিয় ইলেকশ্যনৰ হৰাৰ পাছত হাগ্ৰামা আৰু খাম্পা বৰগয়াৰী সিহঁতে মানুহক উচুতি নিদিছে। ইউপিপিএল দলক যেনেকেই নহওক মানে গৰাত গিৰাবৰ কাৰণে কৌশলেৰে মানুহক উচুতি দি পেলাই তেওঁলোকে আকৌ জংঘলত বিপিএফ ছাপৰ্টাৰসকলক পঠিয়াই আছে। জংঘলত হাতী ক'ত থাকিব, ভালুক ক'ত থাকিব? আমাৰ মাজতে আহিব লাগিব তেওঁলোকে কিবা এটা বিচাৰি হ'লেও। গতিকে সেইটো আমি নাভাবোঁ যে সেইটো
প্ৰাকৃতিক এটা দুৰ্যোগৰ কাৰণে হৈছে, কিন্তু মানুহে বনোৱা দুৰ্যোগৰ কাৰণে হৈছে, মানুহৰ ভুলৰ কাৰণে হৈছে। ঠিক আছে, ব্যৱস্থাটো ৰাইজে ল'ব লাগিব, আমি জাষ্ট ৰাস্তাহে দিব পাৰোঁ। এতিয়া কৈছোঁ আপুনি এইখন গাঁৱৰ পৰা বা সেইটো বাউণ্ডাৰী পাৰ হ'ব নালাগে। আপুনি যদি বাউণ্ডাৰী পাৰ হৈ পেলাই যদি গছ গছনি কাটি থাকে, জেওৰাৰ প্ৰয়োজনে নাই, প্ৰটেকশ্যনৰ প্ৰয়োজনে নাই, তেওঁলোকে নিজৰ ৰাস্তাৰে নিজে গৈ থাকিব। আপুনি চাওক, আপুনি যদি বৰনদী চায়, মানাছ আহিলে, ৰায়মনা আহিলে, চক্ৰশিলা গ'ল, এনেকৈ যদি পাহাৰৰ কাষে কাষে যদি ৰাস্তা ঘূৰি চায়, আপোনালোকে ঘূৰিছে চাগে, ক'তো এনেকুৱা জেগা নাই যে মানুহ নোসোমা। এটা জংঘলৰ পৰা আন এটা জংঘললৈ যাবলৈ হাতীৰ ৰাস্তাই নাই বিচাৰে। আমি কি কৰিম? আমিতো হেল্পলেছ। কঠোৰটো চাগে পৃথিৱীত নোহোৱা কঠোৰতমটো আমি কৰিম।